নমস্কাৰ, মই জুলি আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ এটা সহজ ৰেচিপি লৈ। আহকচোন আজি মই কি বনাইছোঁ চাওঁ। এয়া মই ডিম ল'লোঁ 5টা, ভাঙি লৈছোঁ বলত। এতিয়া অকণমান নিমখ দিছোঁ, ভালকৈ ফিটিছোঁ। এতিয়া মই অকণমান ৰিফাইন লগাই দিছোঁ প্লেটখনত, তাতে ডিমখিনি দিম। দি মই এতিয়া ভাপত দিছোঁ। ঢাকনখন লগাই দিছোঁ। এয়া চাওকচোন মই কি লৈছোঁ। পিঁয়াজ, বিলাহী এটা, নহৰু, আদা এইখিনি মই মিক্সিত মাৰি ল'লোঁ। এতিয়া চাওঁচোন আহক, এয়া মোৰ হৈ গ'ল চব। এতিয়া মই পিচ পিচকৈ কাটি ল'ম। ইয়াতে দেখিবলৈ কি ধুনীয়া হৈছে চাওকচোন। কেতিয়াবা ঘৰত একো নাথাকিলে এনেকৈ বনাই খাবচোন, খুব ভাল লাগে। এয়া হৈ গ'ল মোৰ পনীৰ। এয়া মই কেৰাহীত তেল দিছোঁ, মিঠাতেল, তেজপাত দিছোঁ, জিৰা অকণ দিছোঁ, গোটা জিৰা। এয়া পেষ্টখিনি মই ইয়াতে ঢালি দিছোঁ। ঢলা হ'ল, এতিয়া অলপ লৰাই দিছোঁ। এয়া মোৰ জালুকৰ গুড়ি পিছা আছিলে অকণমান, তাৰে অকণ দিছোঁ। এয়া হালধি দিছোঁ, অকণমান লৰাই দিছোঁ। জিৰা গুড়ি দিছোঁ এচামুচ, ধনিয়া গুড়ি দিছোঁ এচামুচ, জলকীয়া গুড়ি দিছোঁ 2 চামুচ। কালাৰো হ'ব, অকণ জ্বলা হ'লে খাই টেষ্ট লাগে। এয়া ভাল ধৰণে লৰাই দিছোঁ। এতিয়া নিমখ দিছোঁ, সোৱাদ অনুসাৰে দিব। অকণ নিমখ দিয়াই আছিলে ডিমত। এতিয়া ঢাকনখন অকণমান লগাইছোঁ। এয়া হৈ গ'ল। এতিয়া ভাল ধৰণে লৰাইছোঁ। পূৰা মজ খাব দিব। এতিয়া মই পনীৰখিনি ঢালি দিছোঁ, ভাল ধৰণে লৰাইছোঁ। এতিয়া পানী দি দিছোঁ, জোখত দিছোঁ। আপোনালোকে যেনেকৈ ৰাখিব বিচাৰে তেনেকৈ দিব পানী আন্দাজ কৰি। এতিয়া ঢাকন লগাই 10 মিনিটমান থৈছোঁ। এয়া হৈ গ'ল, চাওকচোন। ইমান ধুনীয়া লাগিছে দেখিবলৈ, ধৰিবই নোৱাৰি পনীৰ নে কণীৰ পনীৰ। পানী শুকাই গৈছে, মই ৰুটিৰ লগত খাম যাতে পানী কম দিছোঁ। এয়া অকণ গৰম মছলা দিছোঁ। এয়া হৈ গ'ল মোৰ ৰেচিপি। এনেকৈ বনাই খাবচোন। কেতিয়াবা আলহী আহিলেও এনেকৈ বনাই দিব পাৰি। এয়া ৰেডি মোৰ ৰুটিৰ লগত।